तो हाय फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल। मोर नाम राजू, आपनालोके चाइ आछे टेक्निकल राजू। तो मैं आज एटा आपनालोকৰ মাজত बहुत एटा सिक्रेट टिप्स दिबोले ओলাই आছো। तो ब्लॉग भिडिओটো आरम्भ करूँ नेকি। तो আজি मैं आपनालोকৰ एटा नतुन एटा टिप्स दिबोले ओलाई आছো। तो प्रथमते कइलो मैं केइदिन माने भिडिओ दिबोले পৰা নাই, तार कारणे सरी। माने केइदिन मैं बिजी आছিলো, সেই কাৰণে দিব পৰা নাই। তো আজিৰ কথাটো হ'ল যে চাওক, যদি আপোনালোকে নতুন যদি চেনেল খুলিছে, যদি চেনেলটো বন্ধু বান্ধৱৰ লগত যদি মোবাইলেৰে যদি সাৰ্চ কৰিছে নামটো, আপোনালোকৰ কিন্তু নতুন যদি চেনেল খুলিছে এইটো কিন্তু কেতিয়াও নাহে। তো তাৰ কাৰণে কি কৰিব লাগিব, প্ৰথম দুটা ইয়াৰ অপচন। তো প্ৰথম এক নম্বৰ অপচনটো হ'ল, প্ৰথমতে আগত ইউটিউবত আগত আপোনালোকে সাৰ্চ কৰক যি চেনেলৰ আপোনাৰ যি কেটাগৰীত খোলে ও চেনেলটোৰ নামটো চাওক, যেইটো নাম কত মেচ কৰে নেকি। এনেকুৱা নাম ৰাখক যাতে ইউটিউবত এনেকা নাম নাই, সাৰ্চ দিলেও যাতে নহয়। যদি আহে কেতিয়াবা একো প্ৰব্লেম নাই, মানে এনেকুৱা ইউনিক নামটো ৰাখক। দুই নম্বৰটো হ'ল যে আপোনালোকৰ কেইটামান নতুন ভিডিও চেনেল খোলাৰ লগে লগে ডেইলি এটাকে ভিডিও দি যাব। সেই ভিডিও কেইটা দিয়াৰ পিছত ৰেংক কৰিব, ৰেংক কৰাৰ পিছত চাব যে আপোনাৰ চেনেলটো নাম্বাৰ 1ত আহি গৈছে। তো আজি এইখিনিয়ে আছিল আপোনালোকৰ মাজত দিবলৈ। আজি হ'ল বিশ্বকৰ্মা পূজা, মই গৈছিলোঁ পূজাৰ পৰা আহি জাষ্ট ভিডিও আপোনালোকৰ মাজত এটা বনালোঁ। তো ভিডিওটো চাই কিনে যদি ভাল পাইছে প্লিজ এটা লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে নটিফিকেশ্যন বেলটো অল পে ক্লিক কৰি ৰাখিব। ইয়াৰ পিছত নতুন নতুন কণ্টেণ্ট মই আনি থাকিম, আপোনালোকে চাই থাকক। তো আজি এইখিনিয়ে, গুড বাই।